Oh my god, এইবোৰ চক 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 ও ভগৱান আৰু স্লিপ হৈ পিনি পৰিব লাগিলে হৈছে আৰু আমি আহিছো বহুত গাঁৱৰ ভিতৰত মা তেওঁলোকক বহুত ধুনীয়া লাগিছে কি খবৰ সকলোৰে এখন খুলি লৈছো দেই নুশুনিব নহ'লে খুলি লৈ পিনি কৈছো আজি আহি গ'লো আকৌ ভিডিঅ' শ্বুটিং কৰিবৰ কাৰণে আজি আমি আছো একদম পুৰা স্কুলৰ ড্ৰেছত এটা কথা কোনে কোনে এইটো স্কুলৰ ড্ৰেছ পিন্ধি পিনি পঢ়িবলৈ গৈছিলে আমাক জনাব হা কমেণ্ট কৰি পিনি প্ৰথমতে সেইটো কৈছোঁ বহুত দিনৰ পিছত আহি গ'লো আকৌ ভিডিঅ' শ্বুটিং কৰিবলৈ কিন্তু আপোনালোকে আমাক নক'ব যে এনেকুৱা চিটুৱেশ্যনত ভিডিঅ' শ্বুটিং কৰিবলৈ গৈছে কিবা কিবি আচলতে আমাৰ হাতত মাস্ক হাতত নহয় মুখত মাস্ক আছে এতিয়া কথা ক'বৰ কাৰণে খুলি লৈছোঁ আৰু চেনিটাইজাৰ দিন আমি চব লৈ আহিছোঁ আৰু আমি ক'তো যোৱা নাই যে একদম পিলিং পিলিং য'তে ত'তে বগায়ো ফুৰা নাই আমি আছোঁ আমাৰ গাঁৱতে ওচৰে পাজৰে ইয়াতে ক'ৰবাত কৰিবলৈ আহিছোঁ আৰু আমি আপোনালোকৰ কাৰণে একচুৱেলি শ্বুটিং কৰিব আহিছোঁ বহুত দিন হ'ল চেনেলটোত ভিডিঅ' এটাও দিয়া নাই কভাৰ ভিডিঅ' তো সেইকাৰণে ভাবিলোঁ কৰোঁ তেতিয়াহ'লে আজি ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ নমস্কাৰ আমি ৰাংঢালী গাহৰু আপোনালোকক পুনৰবাৰ আমাৰ অন্য এটি হাঁহি ধেমালি আৰু উৎপাতেৰে ভৰা ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আপুনি যদি আমাৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো তেনেহ'লে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক আমি এতিয়া গৈ আছোঁ স্কুলত ড্ৰেছ পিন্ধিছোঁ যিহেতু স্কুললৈ যাম স্কুলত শ্বুট আছে ভিডিঅ'টো কেনেকুৱা হয় কি হয় আপোনালোকে মেইন ভিডিঅ'টো চালে গম পাব আৰু ব্লগটো তেন্তে চাই থাকক ব'লক আমি এতিয়া গৈ আছোঁ 1 2 3 4 5জন মোক ধৰি 6জনী আছোঁ 8জনী আৰু 2জনী আমি তাতে লগ হ'মগৈ সিহঁতি তাতে আছে তেনেহ'লে ব'লক আমি এতিয়া আহি পাইছোঁহি আৰু আমি ৰাস্তাত আহি আছোঁ আগৰ কথা মনত পেলাই আচলতে আমি এইটো ড্ৰেছৰ স্কুলত পঢ়িব নাপালোঁ ন আমাৰ আগৰখিনি নহয় চাগে তাৰ আগৰ বেষ্টটো যোনটো আছিলে সেইটোৱে মেবি এনেকুৱা ড্ৰেছ পিন্ধিছিলে মনত নাই কিন্তু আৰু এটা কথা আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত যিহেতু 1টা বজাৰ পৰা কাৰফিউ ষ্টাৰ্ট হয় সেইকাৰণে আমি একদম পূৰা মৰ্ণিং ওলাই আহিছোঁ আজি 6টা বজাতে ওলাই আহি ভাবিলোঁ এটালৈকে যিমানখিনি পাৰোঁ বুলি নহয় একচুৱেলি আমি পূৰা ফুল কমপ্লিট কৰিবলৈ চেষ্টা কৰিম সোনকালে ভিডিঅ'টো শেষ কৰিবলৈ চেষ্টা কৰিম তো হাই হাই দিদিয়া এদিন ৰখি আছে আৰু এইবোৰ গোটেই কভিড পোষ্টাৰ ঐ সঁচাকৈ কিন্তু ইয়াত মাস্ক মাৰি থকা ইম্পৰ্টেণ্ট খালি দেই অঁ স্কুলখন দেখিছেনে গোটেই হাবি হ'ল বেয়াই লাগি যায় পাই আহি গ'ল আমাৰ ছাৰ এজন আমাৰ ছাৰ আহিছে দেই একদম পুৰা ছাৰ আহিছে দাই কিবা এটা খাই কৈ দিয়ক হাই আজি মাষ্টৰ বনিব ব'লক তেন্তে ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো আপোনালোকে চাই থাকক ব্লগটো জোৰকে ধৰিব তেতিয়া একদম এক্সপ্ৰেছন আহিব কেনেকে জোকাৰিব মই গৌতমলৈ মাতি দিছোঁ আহি যোৱা কিতাপ চিতাপ লৈ ৰেডি আৰু আমি শ্বুটিং কৰিব আহিলে বৰষুণ আমাৰ সদায় লগৰী এতিয়াও মানে পুৰা বৰষুণ দি আছে তাৰ কাৰণে আমি আহি ৰখি থাকিবলগীয়া হৈছে বহুত দিনৰ মূৰত মাৰ খাইছে ইহঁতে মই বাচি গ'লো নহয় হাতত পৰিব মানে কিন্তু লাহেকে পেলাব এনেকে লাহেকে সেনেকে পাৰিব এনেকে দিব ভাল হৈছিলে হাই ঐ কেনেকুৱা বতৰটো বৰষুণ কিন্তু এনেকুৱা গৰম নহয় মানে ক'ব অৱস্থাই বেয়া একদম আমাৰ লগত গৰুৱে শ্বুটিং কৰিছে কি এনেকুৱা মজা আমি আছোঁ ফিল্ডত মুকলি জেগাত কিন্তু আমাৰ কি হ'ল আমাৰ গিম্বলডালত পানী সোমালে মানে অকণমান মানে হেৰি হৈছে আৰু এতিয়া আমি ৰৈ আছোঁ অলপ তাৰপিছত কৰিব লাগিব আকৌ 1টা বজাতে কৰিম সোনকালে যাবও লাগে
এতিয়া ভগৱানৰ ক্লিপ লৈ ভাগৰ লাগি গৈছে সেয়া চাই আছে এতিয়া চাগে আকৌ কিবা কিবি মানে ভুল হ'ল আকৌ এবাৰ ল'ব চাগে হেল্ল' আমি এতিয়া আমাৰ ডান্সটো ষ্টাৰ্ট কৰিম বৰ্তমান এতিয়ালৈকে আমাৰ চাই গ'ল বহুতখিনি কিন্তু এতিয়া আমি আৰু ডান্স ষ্টাৰ্ট কৰোঁ দিওঁ আৰু এতিয়া তোমাৰ কেনেকুৱা লাগিছে ভিডিঅ' কৰি কোৱাচোন কৈ দিয়া ক'বলৈ চোৱা এবাৰ যা গৈ মই ক'ব নাজানো ইনচে মিলিয়ে মোৰ মোবাইল গিম্বল চোৱা মোবাইল গিম্বল হাই আমি ড্ৰেছ চেঞ্জ কৰিলোঁ আৰু আজিলৈকে আমি যিমানকেইটা ভিডিঅ' কৰিলোঁ এদিনতে কৰিছো নহয় এইটো মেখেলা চাদৰতে কৰিছো মেখেলা চাদৰতে কৰিছোঁ আৰু আজি আমি চুইদাৰ পিন্ধিলোঁ অকণমান বেলেগ লুক এটা দিছোঁ আৰু মানে এদিনোতো আমি এনেকুৱা ড্ৰেছ কৰি পিনি কৰা নাই ন চব আমাৰ মানে মেখেলা চাদৰ এনেকুৱা ধৰণে হয় এইবাৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং লাগিব চাই থাকিব আৰু এতিয়া আমি গৈ আছোঁ বেলেগ এটা জেগালৈ চাই থাকক ৰাস্তাৰ কণ্ডিশ্যন বেয়া একেবাৰে বোকা ৰাস্তা আৰু শ্লিপ হৈ পিনি পৰিব লাগিলে হৈছে আৰু কিয় হোৱা ই কোন বাহ মোৰ এনেকুৱা পৰিৱেশে ভাল লাগে আৰু এটা কথা কৰোণা গাঁৱৰ এনেকুৱা পৰিৱেশত চবফালে সেউজীয়া গছ বন অক্সিজেন আৰু ইয়াত কৰোণা ক'ত ঠাই পাব হয় নহয় বাৰু আৰু কৰোণা ক'ভিড তাকে বুলিতো মানুহে নিজৰ কামবোৰ নকৰাকৈ নাই থকা আচলতে প্ৰিকশ্যনছ মেইনটেইন কৰি পিনি ছেফ হৈ পিনি কামবোৰ কৰিলে মানে হৈ যায় আৰু ইমানেই চাওকচোন ইমান ধুনীয়া পথাৰ এইফালে মানুহে হাল বাই আছে আমি আহিছোঁ বহুত গাঁৱৰ ভিতৰত আৰু গাঁৱৰ এইটো লুংলুঙীয়া ৰাস্তা গৈ আছোঁ এইফালে হাবি বাগান আৰু এইফালে পথাৰ নেপাইছোহি ইমানেই পদূলি সিফালৰ পৰা সিফালে কাৰোবাৰ ঘৰৰ মানে চোতালৰ ফালে গৈ আকৌ এইফালে টাৰ্ণিং দেখিছে নাই হেৰি দিছে এইফালৰ পৰা এনেকৈ কৈ ওলাই আহি আকৌ এনেকৈ আহি এতিয়া আকৌ এইফালে এনেকৈ কৰি যাম এতিয়া তাৰপিছতহে গৈ পিনি পাইছোঁগৈ আৰু বেগটো হেড লাগি ধৰিলে খুলিব নোৱাৰি ন নাই বান্ধি থোৱা আছে নোৱাৰি খুলিবলৈ বান্ধি থোৱা আছে বা তেওঁলোকক বহুত ধুনীয়া লাগিছে আমি আহিছোঁ কবা একদম মানে কাৰ্বি মানুহৰ ঘৰ মিচিং মানুহৰ ঘৰ অহা নিচিনা লাগিছে ইমান ভাল লাগিছে বাও চাংঘৰ চাওঁ মই দূৰৰ পৰা দেখাইছোঁ ৰ'ব দেই এয়া চাওক ইমান ধুনীয়া বাও আচলতে আমি দেখা নাই আমাৰ এইফালে নাই যে সেইকাৰণে ৱাও কৈছোঁ দেই আপোনালোকৰ এইফালে বহুত থাকিব পাৰে আৰু এটা আছে এইটো বহুত ধুনীয়াকৈ সজাই থৈছে দেখোন এইটো মহ এইটো কাঠৰ বনাইছে ন কি অৰিজিনেল হয় নেকি কি ইমান ডাঙৰ অহ দেখিছে কিমান ডাঙৰ ধুনীয়া ই পুৰা একদম দমত আহিছে গিৰিব লাগিলে ধৰ দেই হৈ গ'ল নে কৈছে যে
তালিয়া হৈ গ'ল অ'কে বৈ এতিয়া বেলেগ কাবা কমপ্লিট হৈ গ'ল Thank God, Guni, very good. উফ মা ইমান বহুত বেছি ভাগৰ লাগিছে বহুত বেছি অৱস্থাটো দেখিছা নাই কেনেকুৱা আৰু বৰষুণ দিছিলে হয় এনেকুৱা বেছি গৰম নহয় কেনেকুৱা হৈ গৈছে চাওক চবৰে ফেচবোৰ চাওক মুখৰ কোনো এনাৰ্জি নাই একদম অৱস্থা মানে বেয়া তো মানে এতিয়া আমি আমাৰ শেষ হ'বলৈ হ'লগৈ আৰু অকণমান আছে বেছি নাই মোৰ ভাগৰ লাগিছে কথা ক'ব পৰা নাই শেষ হ'বগৈ আৰু এতিয়া দেই অকণমান আছে ফাইনেলি আমি তাৰ আগতে ভাল খবৰ এওঁ স্কুটি পালে পাৰ্টি নিদিয়ে আমাকে নিদিয়ে আপোনালোকক ক'ত খুৱাব আৰু দিম আৰু লাহে দিয়ে এতিয়া দিব নোৱাৰিছোঁ তাৰমানে মই এতিয়া দিব নোৱাৰিছে অকণমান মানে হেৰি ফাইনেন্সিয়েলি অলপ প্ৰব্লেম হৈ আছে বোলে এখেতৰ ঠিক আছে দিয়ক আজিৰ ভিডিঅ'টো আমি শেষ কৰিব লাগে আৰু সেইকাৰণে ভাবিছোঁ ভিডিঅ'টো শেষ কৰি দিওঁ চবকে দেখাই দিওঁ এবাৰ ঐ ফিনিচিংটো কিবা এটা হয় দে বাই বাই মানে এনাৰ্জি নাই আজি শেষ যি কি নহওক তেন্তে আজি ভিডিঅ'টো আপোনালোকৰ চাই কেনেকুৱা লাগিল জনাব বহুত দিনৰ পিছত আপোনালোকলৈ আজি ভিডিঅ' লৈ আহিছোঁ মানে ব্লগ এটা দিছোঁ ভিডিঅ'টো অতি সোনকালে আহি আছে আপোনালোকৰ মাজলৈ তেন্তে আজিলৈ আমি ভাবিছোঁ আপোনালোকক বাই বাই আৰু এতিয়া আমি অকণমান যাওঁ কিবা কিবি খাই লওঁগৈ কাৰণ দিনটো একো খোৱা নাই যে ভোকে বিয়াহে আপোনালোকৰ কাৰণে কষ্ট কৰি পিনি ভিডিঅ' কৰি আছোঁ তেন্তে আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব যদি ভাল লাগিলে তেন্তে লাইক কৰি দিব কমেণ্ট শ্বেয়াৰ আৰু আমাৰ চেনেলটো যদি নতুনকৈ আহিছে কোনোবা তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই আৰু ভিডিঅ'টো ইমান দেৰিলৈকে চোৱাৰ কাৰণে অশেষ ধন্যবাদ মানে বহুত বহুত ধন্যবাদ বাই বাই লাভ ইউ গাইজ